মই আমি গোৱাবাৰীৰ BCDCৰ চেয়াৰমেন হয়। মই যোৱাকালি এটা শুনিছোঁ, নিউজতো শুনিছোঁ বা ভাবিলে আমি মানুহৰ পৰা শুনিছোঁ যে আমাৰ গোৱাবাৰীৰ পৰা আমাৰ BCDCৰ মেম্বাৰসকলে BPFক জইন হৈছে বুলি মই শুনিছোঁ, কিন্তু আমাৰ গোৱাবাৰী BCDCৰ পৰা আমাৰ UPPL দলৰ পৰা এজনো মেম্বাৰ যোৱা নাই, এজনো মেম্বাৰ জইনিং লোৱা নাই। লগতে আজি আমাৰ ইয়াত চব মেম্বাৰবিলাক উপস্থিত আছে আৰু লগতে আমাৰ লগত প্ৰাইমাৰী প্ৰেচিডেণ্ট আৰু প্ৰাইমাৰী সদস্যবৃন্দ চব ইয়াতে একেলগতে আছে, আপোনালোকে চাব পাৰে। কোনো আমাৰ UPPL দলৰ বুথ কমিটিৰ বা প্ৰাইমাৰী সদস্যবৃন্দ কোনেও তাত BPFত জইন লোৱা নাই মই জনাত। আজি আমি আপোনালোকে নিশ্চয় দেখিছে চব আমাৰ UPPL দলৰ প্ৰাইমাৰী কমিটি এণ্ড বুথ কমিটিৰ সকলে চব উপস্থিত আছে। সিহঁতে এনেই মিছা কথা কৈ মানে আমাৰ BCDCৰ মেম্বাৰ, প্ৰাইমাৰীৰ ৱাৰ্কাৰ, বুথ কমিটিৰ কোনোবা প্ৰেচিডেণ্ট কিবা কিবি কথা কৈ নাম লৈ পেলাই এনে মানে ভুৱা এটা মিছা প্ৰচাৰ কৰিছে। এতিয়া মই জনাত যে ফণিৰুল ইছলাম আমাৰ আগত সি আমাৰ প্ৰাইমাৰী ছেক্ৰেটাৰী আছিল। ছেক্ৰেটাৰী থকাৰ স্বত্তে সিহঁতৰ যিটো আমাৰ পাৰ্টিৰ ভাইলেশ্যন কৰাত আমি 2-1 আগতে দেখা পাইছিলোঁ যে ই ভাইলেশ্যন কৰি আছে, বেলেগ পাৰ্টিৰ লগত যোগাযোগ কৰি আছে, বিভিন্ন পাৰ্টিৰ লগত সি যোগাযোগ কৰি পেলাই ভাইলেশ্যন কৰি আছিল। এইটো চাই পেলাই আমাৰ গুমা ব্লগে তাক আগতেই মানে তাৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। মই জনাত এইখিনি আৰু আগন্তুক দিনত আমি জানো যে আমাৰ গোৱাবাৰীৰ পৰা প্ৰচুৰ পৰিমাণে UPPLত ভোট পাব আৰু ভোট দিব পাইছোঁ। নমস্কাৰ সাংবাদিক ভাইসকল, তাৰমানে যোৱাকালি আমাৰ গোৱাবাৰী প্ৰাইমাৰীত এই যে এজন ফণিৰুল নাম মানুহ মানে আমাৰ আগতে ৱাৰ্কাৰ আছিল, তাৰপিছত সিহঁতে এতিয়া মানে ছেক্ৰেটাৰী আমাৰ প্ৰাইমাৰী ছেক্ৰেটাৰী আছিল, তাৰপিছত সি ইফাল দৌৰি কৰে। সেইটোৱে আমি জানা পালোঁ, জানা পোৱাৰ পিছত সিহঁতক আমাৰ পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিলোঁ। তাৰপিছত সি কি কৰিলে মানে যোৱাকালি আমাৰ এই BPF দলত সি যাই যোগদান দিলে, যোগদান দি পেলাই ক'লে যে মই UPPL প্ৰাইমাৰীৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত মোক ভাল লগা নাই UPPL পাৰ্টিখিনি, তাৰপিছত মই আহি BPFত যোগদান কৰিলোঁ। আৰু কিবা কিবি মানে উল্টা পাল্টা কৈ আছিল যে আমাৰ গোৱাবাৰী বুথ UPPL গোৱাবাৰী প্ৰাইমাৰীৰ বুথ 4টা তাৰ লগত গৈছে বুলি কৈছে সিহঁতে। সেইটো নহয়, আৰু আমাৰ ৰুলিং মেম্বাৰো বুলি কৈছে, সেইটো নহয়, একদম মিথ্যা কথা সেইটো। কিন্তু আমাৰ গোৱাবাৰীৰ পৰা আমাৰ UPPL পাৰ্টিৰ মানুহ একোৱে যোৱা নাই BPFত, সিহঁতৰ গোটেইখিনি মিথ্যা কথা। এইটো ৰাইজে গ'লেতো আমাৰ এইটো একো ক'ব লগা নাই, ৰাইজে কৈছে, কোনোবা কৈছে, এইটো কিন্তু আমাৰ পাৰ্টিৰ মানুহ নহয়। আৰু ফণিৰুল ইছলামক আমাৰ মানে UPPL পাৰ্টিৰ পৰা সিহঁতক বহিষ্কাৰ কৰা হৈছে। সিহঁতে এতিয়া দাবী কৰি আছে যে নহয় মই UPPLতে আছোঁ বা UPPLৰ ছেক্ৰেটাৰী হৈ আছোঁ। এইটো মিথ্যা কথা, এইটো নহয়। সি নিজেই আমাৰ আব্দুল জলিল খানৰ পিছত মোটামুটি 6-7 মাহ হ'ল সি ছেক্ৰেটাৰী মানে পাইছিল আৰু কি। তাৰপিছত সি এই জলিল খানৰ মানে ছেক্ৰেটাৰী পাওঁতে সি নিজেহে তাৰ মানে ফূৰ্তি উৎসৱ মানে সি মানিছে আৰু কি, বম ফুটাইছিল, নিউজ কৰিছিল সি। আজি কিহৰ কাৰণে সি জলিল খান বেয়া হ'ল এইটোতো নিজে মানে ভাবিলে হ'ল না, মানে নিজৰ স্বাৰ্থটো মানে পূৰণ হোৱা নাই, সেইকাৰণে জলিল খান এতিয়া বেয়া হৈ গৈছে। এইটো নহয়, বহুত দুৰ্নীতিৰো কথা কৈছে। নাই, গোৱাবাৰী বা অন্থেমাৰীত কোনেও দুৰ্নীতি নাই, নিজে ঠিক হ'লে গোটেই ঠিক, নিজে ঠিক নহয়, তাৰ কাৰণে সি কৈছে দুৰ্নীতি। আজি ইমান দিন খালে আমাৰ ইয়াতে লুটি পুটি খাই এতিয়া বেলেগ পাৰ্টিত যায় আমাক বেলাম দিলে হ'ব নেকি? এইটো নহয়, মিথ্যা কথা এইটো। এইটোও মিথ্যা কথা। জনাইছিল, আমি বহিছিলোঁ। তাৰপিছত সেইদিনা 9 তাৰিখ আছিল, সেইদিনাও তাক মাতিছিলোঁ আমাৰ চেয়াৰমেনৰ ঘৰত, ব্লক টিম আহিছিল, গোটেইখিনি আহিছিল, কিন্তু সিহঁতেহে অহা নাই। এইটোও মিথ্যা কথা হয়। চেয়াৰমেন আছিল, আমি গোটেইখিনি প্ৰাইমাৰী মানুহ আহিছিলোঁ, তাতে আমাৰ এক্সিকিউটিভ বহিছিলোঁ, সি অহা নাই।